বনবাসলৈ গৈছিল। প্ৰথম বনখনৰ নাম আছিল দণ্ডকাৰণ্য। এই অৰণ্যখন বাৰু কেনেকৈ জন্ম হ'ল বা কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে নামাকাৰে প্ৰচাৰ কৰি অনিচ্ছাকৃত অনেক ভুলভ্ৰান্তি হ'ব। সমস্ত ভুলৰ আগতীয়াকৈ সমভিক্ষা মাগি আমি নামৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ ত্ৰেতা যুগে শ্ৰী হৰি ৰাম ৰূপে অৱতাৰ লৈলা সীতা দেৱীৰ সংগে প্ৰভুৱে সংসাৰক আছিল ৰামৰ নাম শান্তা দেৱী ভৰত লক্ষ্মণ শত্ৰুঘ্ন পালি ৰামে বনবাসে গৈলা হে বনবাসে যাই প্ৰভুৱে যি কৰ্ম পালি ৰামে বনবাসে যাই লক্ষ্মণ আৰু সীতা দেৱী সংগে চলি যাই সংগে চলি যাই Oh
তিনিওজনে অথিয়া হৈ অসংখ্য প্ৰেতাত্মা ৰক্ষা কৰা প্ৰভু আমাক ৰক্ষা কৰা হে ৰক্ষা কৰা বুলি আত্মা দেখি সীতা দেৱী অয়াচৰিত প্ৰভু ৰামচন্দ্ৰক চাই পাতে ৰামচন্দ্ৰক চাই পাতে প্ৰভু প্ৰভু কোৱাচোন প্ৰভু এই আত্মাবিলাক কোন এই আত্মাবিলাক ক'ৰ পৰা আহিছে আৰু কিয় এই আত্মাবিলাকে তোমাৰ শৰণত ধৰি স্বৰ্গলৈ গমন কৰিছে অ সীতা দেৱী বোলা প্ৰভু কৰুণীবে দামা কণিহাত কোৱা প্ৰভু হ'ব দিব ৰঙা কথা শুনি ৰামচন্দ্ৰই হাঁহি বেলা তেনেহলে শুনা সীতা সীতা দেৱীক চাই পাতে সীতা দেৱীক চাই পাতে কলা সীতা এই আত্মাবিলাক কোন এই আত্মাবিলাক ক'ৰ পৰা আহিছে কিয় এই আত্মাবিলাকে মোৰ শৰণত ধৰি স্বৰ্গলৈ গমন কৰিছে এই বিষয়ে তুমি জানিব বিচাৰিছা তেনেহলে শুনা সীতা এই আত্মাবিলাকৰ বিষয়ে তুমি জানিবলৈ হলে প্ৰথমে তুমি এই অৰণ্যখনৰ বিষয়ে জানিব লাগিব গতিকে শুনি যোৱা তোমাক মই কৈ যাম এই দণ্ডকাৰণ্যৰ জন্ম ৰহস্যৰ কথা ৰামে বোলে শুনা সীতা সীতা শুনা
আজি মই গুৰু আশ্ৰমলৈ গৈ মই মোৰ তৃষ্ণা দূৰ কৰিম।
সুন্দরী কোন আর কন্যাক দেখি দণ্ডক রাজার ভাল লাগি কন্যা কন্যা তো নিশ্চয় পাই কন্যা তো নিশ্চয় পাই কন্যা কোন তুমি এখন যখন গুরু শুক্রাচার্য আশ্রম তুমি আশ্রমের ভিতর ঘুমাই কি করি আছা কোন তুমি কি নাম দিয়া পরিচয় কি কলা তোমাক মোৰ পৰিচয় লাগে তোমাক মোৰ পৰিচয় লাগে তেনেহলে শুনা কথা শুনি কন্যাজনী মই কোন জানা মই হৈছো তোমাৰ গুৰু শুক্ৰাচাৰ্যৰ কন্যা শুক্ৰাচাৰ্যৰ কন্যা মই অৰজা মোৰ পিছে তুমি বা কি সকামত আহিছা পিতাই যে ঘৰত নাই পিতাই গৈছে অন্য ঠাই মই তোমাৰ গুৰু শুক্ৰাচাৰ্যৰ কন্যা আৰু মোৰ নাম আছে অৰজা পিছে কোৱাচোন কোৱা এতিয়া তোমাৰ পৰিচয় কোৱা কি কলা কন্যা তোমাক মোৰ পৰিচয় লাগে ঠাকুৰ নন্দন মই দণ্ডক মোৰ নাম মৃগ খেদি খেদি পালো আৰু কন্যা তোমাৰ ৰূপ দেখি মোৰ অবিমোহিত আহা কন্যা দৌৰি আহা দৌৰি আহি তুমি মোক সাৱটি ধৰা আহা আহা প্ৰণেশ্বৰী কি লাজ কৰিছা নেকি লাজ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাক ইয়াত দেখিবলৈ কোনোৱে নাই আছো কেৱল তুমি আৰু মই আহা প্ৰাণেশ্বৰী লকুলে তুলি দিয়া মোক আলিঙ্গন আহা প্ৰাণেশ্বৰী লকুলে তুলি কাৰণ মই তোমাৰ গুৰুৰ কন্যা সম্বন্ধত মই তোমাৰ ভগ্নীয়ে হলো ভগ্নীৰ লগত এনেকুৱা কাম কৰিব নাপায় ভগ্নীৰ লগত এনেকুৱা কাম কৰিব নাপায় তুমি যিবাত আহিছা সেইবাতে উভতি যোৱা আৰু এগি বুলি মুনিৰ কন্যাই ভিতৰলৈ এখন ভিতৰলৈকে সোমাই গ'ল ভালে হ'ল মই ভিতৰলৈকে যোৱাই ভাল কন্যা খেদি খেদি ৰজাই কন্যা খেদি খেদি ৰজাই এতিয়া চাওকচোন সকল দণ্ডক ৰজা
ইমান জ্ঞানী ইমান গুণী আছিল যে কোনোদিনে নিজৰ ৰাজ্যত বেয়া কাম কৰা নাছিল যাৰ ফলত প্ৰজাসকলে ৰজাক বৰ ভাল পাইছিল কিন্তু বিধি লিখন নাযায় খণ্ডন ও হস্তি ৰূপী চলে ও সজনৰো বুৰে না ভগৱান এই পাখণ্ড দণ্ড প্ৰজা যে মোক কলংকিনী কৰিলে মই আৰু কলংকিনী হৈ জীয়াই নাথাকো মোক মাৰি পেলোৱা ভগৱান এই মোক মাৰি পেলোৱা কান্দি থাকিল ইয়া ৰাজা আশ্রমর মাঝাতে ভাগ্য বাঁধিয়া দণ্ড মহাপাপী ইয়ার ঘরে পাই দণ্ড মহাপাপী ইয়ার ঘরে পাই
কয়টা আশা তো